ৰাতিপুৱা 3:33 হৈছে আৰু এতিয়া ধুনীয়াকৈ বাইকত বহিলোঁ আৰু দেখোঁ ধুনীয়াকৈ হেলমেট চেলমেট লগাই লওঁ। কৃষ্ণ ৰাতিপুৱা এই হেলমেট ভালকৈ লগাইছ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ৰাতিপুৱা আপোনাৰ 3:30 মান উঠালে জনশূন্য আহি আমাৰ তিনিআলি পালোহি আৰু নাই কোনো খোলা নাই। ভাই লাহে লাহে যাবি দেই। দলংখনৰ অৱস্থা একেবাৰে বেয়া হৈ আছে, ইয়াত ফুটা ওলালে। আমাৰ এইফালে এডোখৰ জেগাত বৰষুণ দিছে, এইফালে অকণমানো বৰষুণ নাই। ৰাস্তাতে এটা মানুহ আছে আৰু এই কোনফালে যাবি এতিয়া? এইফালে এতিয়া কি বুলি কয় ন? এতিয়া কি বুলি কয়? মথুৰাপুৰ হে? গৰুবোৰ টোপনি চুপনি নাই নি বাৰু? অলপ ৰাস্তা হে আপোনাৰ নৈখন পানী আপোনাৰ 4:30 পৰা এতিয়া টাইম হৈ গ'ল আপোনাৰ 5:30, 6টা বাজিবলৈ হৈ গ'ল। 1.5 ঘণ্টা সময় আপোনাৰ বৰষুণৰ ৰখি এতিয়া উপায় নাই আৰু বৰষুণ দিয়ে আছে। এতিয়া আকৌ ঘূৰি আহিবলৈও আছে, দেৰি হৈ যাব মানে